আমি UPPL দলে আৰু মাইনৰিটি সেলৰ উদ্যোগত আজি এই মিলন বজাৰ জামে মছজিদ প্ৰাংগণত এটা সমূহীয়া ইফতাৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ। এই অনুষ্ঠান আয়োজনৰ এটাই উদ্দেশ্য আছিল যে বিশ্বত চলি থকা যি যুদ্ধময় পৰিৱেশ, সেই যুদ্ধময় পৰিৱেশ যাতে সোনকালে সমাপ্ত হয়, বিশ্বত যাতে শান্তি প্ৰতিষ্ঠা হয়। আৰু আপোনালোকে দেখিছে যে BTC অঞ্চলত যিটো চৰকাৰ চলি আছে, এই চৰকাৰখন শাসনভাৰ লোৱাৰ পিছৰে পৰাই এই BTC অঞ্চলত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে BTC অঞ্চলৰ পৰা যাতে অৰাজক অশান্তিৰ পৰিৱেশবিলাক দূৰ হয় আৰু ইয়াত যাতে শান্তি প্ৰতিষ্ঠা হৈ থাকে, তাৰ কাৰণে আমি এই ইফতাৰৰ জৰিয়তে দুৱাৰ আয়োজন কৰিছিলোঁ। আৰু দুৱাৰ জৰিয়তে যাতে আমাৰ BTC অঞ্চলত শান্তি বিৰাজমান হয়, তাকে আমি কামনা কৰিছোঁ। আৰু যেহেতু আপোনালোকে জানে যে বিধানসভা নিৰ্বাচন আহি আছে, আমি UPPL দলে যাতে এইবাৰ বৃহৎ সংখ্যক বা বুজন সংখ্যক আসন যাতে আমি BTCৰ পৰা জয়ী হৈ অসম চৰকাৰৰ যাতে অংশীদাৰ হ'ব পাৰোঁ, তাৰ কাৰণে এটা দুৱাৰ অনুষ্ঠান আয়োজন কৰিছোঁ।